হেল্ল' দোস্ত, আপোনালোকক নতুন এটা ভ্লগলৈ স্বাগতম জনালোঁ। আজিৰ ভিডিঅ'টো বহুত স্পেচিয়েল হ'ব, কিয়নো আজি 31 বুলিকে পাৰ্টিটো কওঁ বুলি ভাবিছোঁ। তাকে কি কিনো, কি হেৰি কৰোঁ, ভিডিঅ'টো মানে বনাওঁতে অকণ দেৰিয়ে হয়। আমি টেন আনিব আহিছোঁ, টেনটো ইয়াত চাব আহিছোঁ, কি নওঁ, কি নিনিওঁ তাকে চাব আহিছোঁ। আৰু চুলিটো কাটিলোঁ, কেনে লাগিছে ক'ব, চুলিটো ঠিকে আছে নেকি, আৰু নিউ জেকেট এটা লৈ দিছোঁ ঠিকে আছে নেকি। আৰু মোৰ লগৰকেইটা লগ পাইছোঁ, হেংকি মিক্সাৰ। তো হেল্ল' গাইছ, আমি এতিয়া খানা এটা খাম 31 বুলি। তো নিউ ইয়েৰ বুলি আমি প্ৰতি বছৰে খানা এটা খাওঁ লাষ্ট ডিচেম্বৰৰ লাষ্টত, চবেই খায়। তো আমি যোনটো টেণ্ট হাউচৰ পৰা, এইটো টেণ্ট হাউচ হয়। আপোনালোকে দৰকাৰ হ'লে ইয়াৰ পৰা বিয়া চিয়া কিবা মানে এইবিলাক পেণ্ডেল চেণ্ডেলৰ কাৰণে আপোনালোকে ইয়াতে কণ্টেক্ট কৰিলে পাই যাব। তো ইয়াতে এভৰিথিং বস্তুৱে থকা হয়। তো আমি এতিয়া স্কিন 3খন নিব আহিছোঁ আৰু এখন টিপান ল'ব আহিছোঁ। সেইটো উলিয়াব কৈছে। দাদা আপোনাৰ নামটো কৈ দিয়ক। মোৰ নাম মণি হাজৰিকা। মানে আপোনাৰ যাৰ পৰা স্কিন নিব আহিছোঁ ন, সেইজন মমাই হয়, মানে ঘৰুৱা লিখে ক'ব লাগিব, তাৰ পৰাই নিব আহিছোঁ। তাকে চাই থাকোঁ আৰু ভিডিঅ'টো কি কিনো, বাকীখিনি দেখুৱাইছোঁ আৰু ভিডিঅ'টো কণ্টিনিউ কৰি থাকক। আৰু সেইটো আৰু টেণ্ট হাউচটো ধুনীয়াকৈ, আৰু বাকী বাহিৰখিনি দেখুৱাইছোঁ হওক। সেইপিনে অলপ ডাঙৰকৈ আছে, সেইপিনে অলপ আছে, চকী টকীবিলাক সেইপিনে আছে, আৰু বাকী এইপিনি আপোনাৰ চব বস্তুবিলাক আছে। এইপিনেও চকী আছে বহুত, চব পিনে পূৰা ভৰপূৰ মানে। এইখিনি ৰেড কাৰ্পেট, আৰু সেইপিনেও এটা ৰুম আছে, সেইটো দেখুৱাইছোঁ হওক। এইপিনে এইটো ৰুম লগ হৈছে, এইটো চাওক, এই ৰুমটো লগ হৈছে। সেয়াই আৰু আমি এতিয়া পকটো ল'ব আহিছোঁ, এইটো কাটিব ষ্টাৰ্ট দিছে। এইটো বঢ়িয়াকৈ ইয়াতো আছে, বহুত আছে বাৰু। আপোনাৰ দোকানখন খোলা কিমান দিন হ'ল? আজি 2 মাহ আছে। 2 মাহ আছে। ইয়াত আহিব পাৰে, ইয়াত গাহৰি পায়ে মানে পূৰা। প্ৰাইচটো কেনে দিছে আপুনি গাহৰি? 350। বেলেগত 400 টকা বিকি আছে, ইয়াত আমি সস্তা কাৰণে ইয়াতে আহিছোঁ, সেইকাৰণে ইয়াতে সোমাইছোঁ। আৰু ইয়াতে পাৰিলে আহিব, ধুনীয়া জেগা। এইটো বেছিকত বুলি ক'ব, তিতাবৰতে আছে এইটো জেগা। নামটো দি আছে, নামটো এবাৰ দেখাইছোঁ। এইটো প্ৰপ পইণ্ট, এইপিনে গ'লে তিনিআলি চিধা চিধি এইটো চাইডে, আৰু এইটো চাইডে এইপিনে বেছিক আমাৰ ঘৰৰ চাইডে যাব পাৰিব। কোৰ্টটো আছে এইপিনে। তো দোস্ত চব মাংসটো কাটি হৈ গ'ল, আৰু এয়া চব মাছ কাটি আছে। আৰু ফেঞ্চত লগ পালোঁ। ফেঞ্চিছ কি আহিছিলে তুমি? এই অকণমান মুৰ্গীটোকে ল'বলৈ আহিছিলোঁ আৰু। মুৰ্গী মানে কি লোকেল নেকি? লোকেলে আৰু এয়া আৰু আয়োজন আমাৰ হৈ গ'ল। এইটো লোকেল নে ব্ৰইলাৰ, সেইটো কওঁ প্ৰথম। কয়লা হয়, ব্ৰইলাৰ একদম পূৰা লোকেল দেখি লাগিছে দেই। ব্ৰইলাৰ নহয়, কয়লাৰ হয়। আৰু এটা মই খাই দিম আৰু আজি আৰু লগ পালোঁ আমাৰ ভালে কিবা গাহৰি ল'বলৈ আহিছে। গাহৰিটো লৈ ল'লোঁ আমি আজি। লোকেল আজি কয়লাৰ গাহৰি চব চলিব নেকি? চব চলিব। বাই 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 বাই। কষ্ট গাহৰিটো লৈ হৈ গ'ল, এয়া গাহৰি চব গাহৰিটো লৈ হৈ গ'ল। এতিয়া ঘৰলৈ যাওঁ আৰু ঘৰত গৈ বনোৱা মেলা চব দেখুৱাইছোঁ, চাই থাকক। চ' দোস্ত আমি আহি পাই গ'লোঁ। এতিয়া এয়া টেণ্টটো বনাব লৈছোঁ। এইটো গান্ধীজী আৰু আমাৰ ফেংকি মিক্সাৰ লাগি আছে ধুনীয়াকৈ। এতিয়া মই অলপ চলপ লাগি দিম আৰু তাকে। আৰু খৰিখিনি গোটাব লাগিছিল, কি কৰোঁ এইটো? এতিয়া আমি এইটো বনাই লওঁ, তাৰপিছত খৰিটো আমি যোগাৰ কৰিব যাম তিনিটাই একেলগত। ভিডিঅ'টো চাই থাকক দোস্ত। সেয়া টেণ্ট বনাই হৈ গ'ল। বটল চটল অলপ যোগাৰ কৰিছোঁ, লাহে পানী চানী যোগাৰ কৰিব আছে। আৰু বহুত ভাগৰ লাগি গ'ল দেই। এইটো চব গোটেই টেণ্টটো বনাইছোঁ। এইটো ৰ'ব, বেক কেমেৰা দেখুৱাব লাগিব এপাক। টেণ্টটো চাই লওক। এইটো সৰুকৈ এইটো ৰুম এটা বনাইছোঁ, সেইপিনে বেৰি দিছোঁ। ইয়াত বেঞ্চখন থৈছোঁ। এইটো লাইটটো এইডোখৰলৈ ফিটিং কৰিলোঁ। টেণ্টটো কেনে লাগিছে ক'ব। টেণ্টটো কেনে লাগিছে ক'ব। আমাৰ তম্বুটো কি কয় আপোনালোকে ক'ব, আৰু মই তম্বু বুলিয়ে ক'লোঁ। আৰু কেনে লাগিছে ক'ব, এইটো কমেণ্টত এবাৰ জনাই দিব। চ' ভিডিঅ'টো চাই থাকক। মানে ডিছৰ চিষ্টেম নকৰোঁ বুলি ভাবিছোঁ, অকণ ট্ৰেডিচনেল ষ্টাইলত খাওঁ বুলি ভাবিছোঁ। কলপাতকৈ যোগাৰ কৰোঁ নেকি, তাকে কলপাত চলপাত কাটিব যাওঁ। সেয়ে চাই থাকক। আৰু জুই জ্বলাই আছে ফেংকি মিক্সাৰ, বঢ়িয়া কষ্ট কৰি থাকা, বঢ়িয়া। আজি মেন বছে চোৱাইল হৈয়ে যোৱা আৰু পৰা নাই নি মেন? মেনে পূৰা লাগি আছে, পূৰা ধুনীয়াকৈ। ফেংকি মিক্সাৰে কামটো কৰি দেখুৱালে, যোনটো বহুত কষ্টৰ কাম। বঢ়িয়া মেন, চাবাছ। ভাবিছোঁ মোৰ ভাল লগৰ হয়। এই নামটো কাঞ্চা কৈ দিয়া। আৰু চবকে নতুন বছৰ শুভেচ্ছা জনালোঁ। আগন্তুক দিনবোৰ সুখৰ হওক। ঠিকে আছে, মই কলপাতটো কাটি আহিছোঁ। গান্ধী আহা। এয়া গান্ধীয়ে মই যাওঁ কলপাতটো কাটিব। এতিয়া কলপাতটো কাটিব গৈছোঁ, চাই থাকক। কলপাতটো কাটিব গৈছোঁ আমাৰ বাৰীত। এয়া চাই থাকক। এয়া কলপাত কাটিব লৈছে দেই, আমাৰ ইউনিক। এয়া কলপাত কাটি আছিলোঁ, কলপাত কাটি হৈ গ'ল। সেয়া কলপাত কাটি হৈ গ'ল। এতিয়া তাত গৈ লগ পাইছোঁ। কলপাতখিনি সৰু সৰু কৰিব লাগিব এতিয়া গৈ পিনি। ব'লক। এয়া কলপাত লৈ গৈ আছে, দেখিছেনে? এয়া গান্ধীয়ে কলপাত চপাত কাটি পূৰা টিপ টপ কৰিলে চব। এয়া কলপাত কাটি পূৰা টিপ টপ কৰিলে ধুনীয়াকৈ। এতিয়া আৰু
আৰু কি এতিয়া গাহৰিটো এতিয়া আনো আৰু গাহৰিটো পুৰিম চাব। আমাৰ গাহৰি আহি গ'ল, পুৰা ৰেডি হৈ আছে, ধুই মেলি অনা হৈ গৈছে। আৰু দোস্ত এয়া গান্ধীয়ে গাহৰিটো পুৰা যোগাৰ কৰিছে এয়া পুৰিবলৈ। পুৰা ধুনীয়াকৈ ষ্টিক ৰেডি দিলে, হালধি দিলে আৰু মিট মছলা দিলে আৰু ৰেড চিলি দিছে। এইখিনি মিক্স কৰি এতিয়া পুৰাকৈ ধুনীয়াকৈ পুৰিমহে আৰু পুৰা মজা হ'ব। এয়া গান্ধীজীয়ে ভৰাই আছে পৰ্কটো, এডালত পুৰা ভৰাই হৈ গ'ল। মই লৈ আছোঁ আৰু এতিয়া পুৰিবলৈ ৰেডি চব। পুৰা গাহৰি পুৰা হৈ গৈছে আৰু এতিয়া চব তেল পৰি পৰি জুই কেনেকৈ আহিছে দেখিছে নাই, ফমফমাই গৈছে। এয়া প্ৰচেছ ষ্টাৰ্ট হৈ আছে। গান্ধীয়ে পুৰা ধেনু বনাই লৈছে দেখোন। এয়া হৈছেগে আৰু অলপমান কিমান আছে বাকী? চালি আৰু কিমান বাকী আছে? অকণমান দেৰি আছে আৰু 2-3 মিনিটৰ পিছত মানে পুৰা কমপ্লিট হৈ যাব ন? গাহৰি পুৰা হৈ গ'ল। এয়া গান্ধীজীয়ে পুৰি ৰেডি কৰি দিলে। এতিয়া কলপাতত দেখুৱাই আছোঁ। এয়া গাহৰি পুৰি হৈ গ'ল, এতিয়া খাই আছোঁ আৰু চক এয়া হওক। মই ভৰাইছোঁ যে তই বঢ়িয়া বনাইছে। ষ্টিকত পুৰা মই আপোনালোকক এইপিনে বৰ্তা আছে আমাৰ মোৰ ফালৰ পৰা হেপী নিউ ইয়াৰ মই শুভেচ্ছা জনাইছোঁ সকলোৱে। বিগত বৰ্ষত যেনেধৰণে কৈছিল মই নাজানো, সেইটো প্ৰত্যেকৰে পাৰ্চনেল মেটাৰ এইটো, কিন্তু আগন্তুক এতিয়া বৰ্তমান যিটো আহি আছে নতুন বৰ্ষত সকলোৱে সুখে শান্তিৰে থাকক, চবেই পৰিয়ালবৰ্গৰ লগত সুখে শান্তিৰে থাকক। বহুত ভাল লাগে, একদম বহুত ভাল সুখে শান্তিৰে জীৱন যাপন কৰক। মই এইটো কামনা কৰিছোঁ। মোৰ ফালৰ পৰা একদম তেওঁলোকৰ ওপৰত একদম আশীৰ্বাদ থাকিব। মোৰ আপোনালোকক কৈছোঁ হেপী নিউ ইয়াৰ। আৰু দাদা আপুনি এইপিনে হওক। Happy New Year, sweet dream, and everyone always be happy and never your mind be sad and always be happy. চ' এতিয়া হেপী নিউ ইয়াৰ আমি খানাটো খাওঁ আৰু খানাটো খোৱা দেখুৱাইছোঁ, আপুনি চাই থাকক। বস্তু এতিয়া মানে ভাতটো বনোৱা মেলা একো খাব নোৱাৰিলোঁ। চ' এতিয়া ভাতটো হৈ গ'ল, এতিয়া খাবলৈ লৈছোঁ। চ' চাই থাকক, ভাতটো খোৱা দেখুৱাইছোঁ। চ' এয়াই আমাৰ খানা গাইজ, এতিয়া খাই দেখুৱাইছোঁ, চাই থাকক। এইটোৱে আমাৰ খানা গাইজ, খানাটো খাই দেখুৱাইছোঁ। আকৌ চাওক, বৰ বঢ়িয়া হৈছে। এইটো গাহৰি পিচ লৈছোঁ। খুবেই ভাল বনাইছে, বহুত ধুনীয়া বনাইছে। দোস্ত খানাটো খোৱাৰ পিছত লগ পাইছোঁ। ভিডিঅ'টো শেষলৈ চাই দিব দেই। দোস্ত খানা চানা খোৱা হৈ গ'ল আৰু এতিয়া আৰু শুবলৈ বাকী আৰু বহুত টোপনি লাগিছে। চ' ইয়াতে ভিডিঅ'টো সমাপ্ত কৰোঁ বুলি ভাবিছোঁ। চ' গুড নাইট। আৰু আপোনালোক চবেই ভালকৈ 31টো যে উদযাপন কৰিলে সেইটো শুভেচ্ছা থাকিলে। চ' ইয়াতে সমাপ্ত কৰোঁ দেই। বাই বাই। আৰু মোৰতো বৈধ্যটো মন লাগিছে। চ' বাই বাই। ত' কালি ভিডিঅ'টো থাকিয়ে গ'ল আধাতে। আৰু আজি জানুৱাৰী 1 তাৰিখ। চ' জানুৱাৰী 1 তাৰিখ বুলিকে মন্দিৰত এপাক গৈ আহোঁ বুলি ভাবিছোঁ, চাকিটো জ্বলাই আহোঁ। চ' চবকে আৰু আকৌ এবাৰ কৈছোঁ হেপী নিউ ইয়েৰ। আৰু পাৰ্টি কেনেকৈ কালি 31st কেনেকুৱা পাৰ্টি কৰিলে জনাব। আৰু জানুৱাৰী ক'ত ক'ত ফুৰিব যাব সেইটোও জনাব। জানুৱাৰী মানে কি পিকনিক খাব ক'ত যাব সেইটোও জনাব। চ' এতিয়া আপোনালোকক দেখুৱাইছোঁ মন্দিৰত গৈ, চাই থাকক। আমাৰ ৰিয়া বাইদেউৰ লগত যাওঁ। ৰিয়া, চ' চবকে হেপী নিউ ইয়েৰ উইচ কৰি দিয়া। চবকে হেপী নিউ ইয়েৰ। আমি মন্দিৰ যাওঁ দিয়া, দেউতাই চাকিটো জ্বলাই ধুনীয়াকৈ সেৱা এটা লৈ আহোঁ হয় নাই, নিউ ইয়েৰ বুলিকে। মানে জীৱনটো যাতে ভালকৈ, এই বছৰটো যাতে ভালকৈ যাওক সেইটোৱে। আৰু আপোনালোকৰ এই বছৰটো যাতে ভালকৈ যাওক সেইটোৱে। এয়া মন্দিৰৰ ৰাস্তাটো পালোহি আৰু আমাৰো ৰাস্তাটো দি দেও যাবই ওলাইছিলে, দেৰি হৈছিলে। দেওক চিঞৰি পিনি মাতি ৰাখিছোঁ। দেৰিকৈ খোৱা হ'ল ন, 4টামানে বাজিলে। সেইকাৰণে আজি উঠাও দেৰি হ'ল। সেইকাৰণে মন্দিৰ অহা দেৰি হ'ল। দেওক কেতিয়া চিঞৰি পিনি দেও যাবই ওলাইছিলে নেকি, সেইপিনে চিঞৰি পিনি ৰখাইছোঁ। চ' আহক দেখুৱাইছোঁ ভিডিঅ'টো। এয়া মন্দিৰৰ গেটখন। দেও আহক। আৰু কি যাব ওলাইছিলে নি? হে অঁ চাবচিন গৈছিল ন। এয়াই দেও, এই মন্দিৰটো এখেতে চলাই মানে। কৃষ্ণ পানী ছটিয়াই লওঁ ধুনীয়াকৈ। কৃষ্ণ দেও নমস্কাৰ কৰি দিয়ক। হেপী নিউ ইয়েৰ কৰি দিয়ক। হেপী নিউ ইয়েৰ। হেপী নিউ ইয়েৰ। আহক। Let's go and fearful of all the pain. You know life goes on, but it's all the same. I've got a non-stop feeling of perversion.
your pain. I got a 9-5 million, just pull out a game. And Tennessee. চাকিটো তেল দি কলপাতখনে আনিব পাৰিলোঁ কিবা লিছে এতিয়া একো নাই এডজাষ্ট হৈ যাব ভগৱানেনো বেয়া নাপায় ন চাকি জ্বলাই ল'লোঁ যাওঁ আহিছোঁ দেই আহিছোঁ দোস্ত চাকি তাকি জ্বলাই হৈ গ'ল আৰু চাকি জ্বলাৰ পিছত যোনটো মানে মনৰ শান্তি লাগে ন সেইটো আৰু তাতকেনে ডাঙৰ একো নহয় আৰু দেই মানে ভগৱানত যোনটো প্ৰাৰ্থনা কৰে শান্তি পায় সেইটোতকেনে শান্তি একো নাই আৰু চ' বহুত ভাল লাগিলে আৰু আপোনালোকলৈও বহুত মানে উইচ থাকিলে আপোনালোকেও মানে এই বছৰটো যাতে ভালকৈ যায় সেইটোৱে কামনা কৰিছোঁ ভগৱানৰ ওচৰত আৰু মোকো এনেকৈ ছাপোৰ্ট কৰি যাব আৰু ইয়াতে ভিডিঅ'টো সমাপ্ত কৰিম বুলি ভাবিছোঁ চ' ভিডিঅ'টো ভাল পালে যদি লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট এটা তলত কৰি দিব চ' ইয়াতে ভিডিঅ'টো সমাপ্ত কৰোঁ টিল দেন বাই বাই